নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে এতিয়া নিশ্চয় গম পায় যে এতিয়া শৰৎকাল, আৰু শৰৎকাল বুলি ক'লে কুৰুৱাবাহী সত্ৰ যিটো অঞ্চল, সেই কুৰুৱাবাহী সত্ৰত ৰাসৰ কাৰণে বিখ্যাত। ৰাসৰ আমাৰ যিমানখিনি অঞ্চলটোত প্ৰায়খিনি জেগাত ৰাস উদযাপন কৰা হয়, ঠিক তেনেদৰে এইবাৰ কুৰুৱাবাহী যুৱ সংঘ নাট্য মন্দিৰ, বিশেষকৈ মই কুৰুৱাবাহী যুৱ সংঘ নাট্য মন্দিৰৰ লগত জড়িত। আৰু কুৰুৱাবাহী যুৱ সংঘ নাট্য মন্দিৰত 1963 চনৰ পৰা বৰ্তমানলৈকে ৰাস উদযাপন কৰি আহিছে, আৰু এইবছৰ আমাৰ 60 বছৰত ভৰি দিছে। গতিকে এইবছৰো আমাৰ দুদিনীয়া কাৰ্যসূচীৰে ৰাস উদযাপন কৰা হ'ব অহা 8 আৰু 9 নৱেম্বৰ। গতিকে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ জৰিয়তে ৰাস উপভোগ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই নিমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোখিনি আহিব, মোক দেখা পালে ভাল পাম। ময়ো থাকিম, আপোনালোকো আহিব, একেলগে ৰাস উপভোগ কৰিম শৰৎকালত। গতিকে সকলোখিনিকে মই মোৰ চেনেলৰ জৰিয়তে নিমন্ত্ৰণ জনাইছোঁ। আৰু এইবাৰ অকণমান বেলেগ ধৰণৰ প্ৰচেষ্টা আমাৰ কুৰুৱাবাহী যুৱ সংঘই লৈছে। বহু দিশৰ পৰা এইবাৰ অলপ বেলেগ কৰিব বিচাৰিছে। মানে কি, আপোনালোকে গম পায় যে ৰাসখন আজি তেতিয়াৰ পৰাই বৰ্তমানলৈকে একেটা গতিতে চলি আছে। নাটকখনটো সাল সলনি কৰিব নোৱাৰি, কিন্তু দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে আমি নতুন কিছুমান প্ৰচেষ্টা আমি হাতত লৈছোঁ। গতিকে সেইখিনিও আপোনালোকে এইবাৰ দেখিবলৈ পাব, কি প্ৰচেষ্টা লৈছোঁ। আৰু তাৰোপৰি এইবাৰ প্ৰথমবাৰৰ কাৰণে সমগ্ৰ কুৰুৱাবাহী অঞ্চলত মহিলা শিল্পীসকলৰ দ্বাৰা ৰাস উদযাপন কৰা হৈছে, আৰু সেয়া হৈছে আমাৰ কুৰুৱাবাহী যুৱ সংঘ নাট্য মন্দিৰত। আৰু বৰ্তমান এতিয়া আখৰা চলি আছে কুৰুৱাবাহী যুৱ সংঘ নাট্য মন্দিৰত। গতিকে আখৰালৈ মই এতিয়া যাম। মহিলাসকল আহিছে, মহিলাসকলে কংসৰ চৰিত্ৰ, কালকেতুৰ চৰিত্ৰ, অসুৰ, এই যিকেইটা অঘা বকা চক্ৰবাদ, এইখিনি ওলায়, বসুদেৱ, এই সকলোখিনি চৰিত্ৰত মহিলাই চৰিত্ৰখিনি ৰূপায়ণ কৰিছে। গতিকে সকলোখিনি আপোনালোকক মই দেখুৱাম, তেওঁলোকেনো কেনেকৈ অভিনয় কৰিছে। সকলোখিনি আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি আপোনালোকক দেখুৱাম। গতিকে চাই থাকিব। আজি অষ্টমীৰ ৰাতি জন্মগ্ৰহণ কৰা সঁচাই তোমাৰ কন্যা সন্তান? সঁচাই কন্যা সন্তান। বিশ্বাসঘাতকিনী! কথা কবে কালকেতু। তোমাৰ প্ৰভু ৰাক্ষস কংসৰ আদৰ্শত তোমালোক সকলো অত্যাচাৰী হৈ পৰিছা। কাণ্ড জ্ঞান শূন্য কৰি হিতাহিত বিবেচনা লুপ্ত কৰি তোমালোক সকলো ভ্ৰষ্টাচাৰী হৈ পৰিছা। মূৰ্খহে বিদ্ৰোহৰ পৰিণতি ভয়াৱহ বুলি ভাবে। সত্যৰ কাৰণে কৰা বিপ্লৱৰ পৰিণতি সদায় সুন্দৰ। তেন্তে তোমালোক সেই সুন্দৰ ব্যৱস্থাই কৰা হ'ব। মহাৰাজ, বহু শৃংখলাবদ্ধ
আপোনাৰ